নমস্কাৰ ফ্ৰেণ্ড, কি কৰি আছে আপোনালোকে? আৰু মই এয়া পানীলাও কাটি আছোঁ। আজি পানীলাও খাম বুলি ভাবিছোঁ, যিহেতু বহুত ৰ'দ দিছে। আজি ৰ'দত মানে গৰম ধৰিলে মানে পানীলাও খাব ভাল লাগে। সেয়ে পানীলাও আৰু মাছ আজি বনাম বুলি ভাবিছোঁ। আৰু দেখিছেনে মোৰ ভৰিখনৰ অৱস্থা, ভাঙি পৰি আছোঁ। নবনালেও উপায় নাই, বনাবতো লাগিব। মানুহ কোনো নাই ইয়াতে, আমি কোৱাৰ্টাৰতে থাকোঁ। গাঁৱত হ'লে বহুত মানুহ পালোঁ হয়। আৰু ইহঁতে ল'ৰা ছোৱালী দুটাই পানীলাও নাখায়, কণী খাব আৰু দালি খাব, দালি কণী খাব। আৰু আমি মাছ আছে যি, গতিকে আজি পানীলাওৱে খাম। গতিকে এই কেৰাহীখনত পানীলাও বনাম আৰু এই খুন্দনাত আদা নহৰু খুন্দি লৈছোঁ। আৰু এই কেৰাহীখনত মানে যিকোনো আঞ্জাই বনাই বহুত ভাল লাগে। আৰু এয়া পিঁয়াজ জলকীয়া দি দিছোঁ, অলপমান ফ্ৰাই কৰি তাত পানীলাওখিনি দি দিলোঁ। দি কিনে আজি পানীলাও মালিকেও কৈছে, মানুহজনে মানে আজি পানীলাও বনাবা দে, লাহে লাহে বনাবা, এখনে বনাবা, বেছিকৈ হ'ব নালাগে। উপায় নাই, মানুহজনেও ডিউটিত গৈছে, ল'ৰা ছোৱালী দুটাও ঘৰত আছে। স্কুল খুলিছে, স্কুলক নিব পৰা নাই, কিন্তু ঘৰতে আছে, দুষ্টামি কৰি থাকে। সেয়াই ভাবিছোঁ ভগৱানক সোনকালে ভৰিখন ভাল কৰি দিয়ক। আৰু এই পানীলাওত আদা নহৰু দি দিলোঁ। মই এতিয়া যে খুন্দিছিলোঁ সেইখিনি দি দিলোঁ। চিম্পুলে বনাইছোঁ, অলপমান বনাইছোঁ, মানে এখনে বনাইছোঁ। যিগোটেই ভৰি ভঙা মানুহ বেছিকৈ বনাই সময় নষ্ট কৰি লাভ নাই। আৰু বেছিকৈ খোজকাঢ়িব নোৱাৰোঁ, ডক্তৰে অলপমান ৰেষ্টত থাকিব দিছে। মই যিখিনি পাৰোঁ সেইখিনি লাহে লাহে কৰিছোঁ। মোৰ পানীলাও আঞ্জাখন হৈ গ'ল। এয়া মাছ ভাঙি যোৱা নাই, ধুনীয়াকৈ আছে, যেনেকৈ দিছোঁ তেনেকৈ আছে, হৈ গ'ল। দেখিবলৈ বৰ ধুনীয়া হৈছে, খাবলৈও ভাল হৈছে চাগে। আৰু গতিকে বহুত ৰ'দৰ বতৰ, ৰ'দ দিছে। গতিকে ভিডিঅ'টো এইখিনিতে এৰিলোঁ। বাই বাই।